হে গাইজ, কি খবৰ সকলোৱে? আকৌ এবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই মোৰ চেনেলত আহি গ'লোঁ। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, মাজত এটা ভিডিঅ' দিলোঁ আৰু মই কৈছিলোঁ যে এতিয়াবা মই ৰেগুলাৰলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ৰেগুলাৰ মানে সপ্তাহত এটা বা দুটা বা তেনেকৈ। সেয়েহে মই আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। তেতিয়াহ'লে ব'লক বেছি পলম নকৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰতে মই ক'ব যাম। নিজৰ মনৰ কথা ব্যক্ত কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিব যোৱাৰ আগতেই মই মিণ্টু কুমাৰে আপোনালোক সকলোকে মোৰ চেনেল দ্য লাষ্ট বেঞ্চাৰলৈ স্বাগতম জনাইছোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় গাইজ, আজি মই যিটো বিষয়ৰ ওপৰত নিজৰ মতামত দাঙি ধৰিবলৈ গৈ আছোঁ, সেই বিষয়টো বা সেই দিশটো আমি সকলোৱে পৰিচিত। হয়, সেই দিশটোৰ লগত আমি সকলোৱে পৰিচিত। সেই দিশটো আমাৰ সমাজত ঘটি থাকে। এইটো এটা সামাজিক দিশ বুলি ক'লেও হয়তো মিছা কোৱা নহ'ব, যিহেতু আমাৰ মানুহৰ লগত ঘটে আৰু আমি মানুহ থাকোঁ ক'ত? সমাজত। হয়, আজি মই ক'বলৈ গৈ আছোঁ কম্পেৰিজনৰ কথা। হয়, তুলনা। এই যে কোনোবাই কাৰোবাৰ লগত তুলনা কৰে। কোনোবাই সাধাৰণতে পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীক আমুকৰ ল'ৰা ছোৱালীৰ লগত কম্পেয়াৰ কৰে। পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, খেলা ধূলাৰ ক্ষেত্ৰতে হওক বা আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰতে হওক, এনেকুৱা ধৰণৰ কথাবোৰ। বা আমি আমাৰ লগৰ ল'ৰা ছোৱালীক কম্পেয়াৰ কৰোঁ যে এই আমুক ল'ৰাটো এনেকুৱা, তইনো কিয় তেনেকুৱা, এই আমুক ল'ৰাটোৱে তামুক কৰে বা আমুক ছোৱালীজনীয়ে এনেকুৱা, তুমিনো কিয় এনেকুৱা, এনেকুৱা ধৰণৰ কথা। হয়, আজি মই এনেকুৱা ধৰণৰ বিষয়ৰ প্ৰতি কম্পেৰিজন, তুলনা কৰাৰ এনেকুৱা ধৰণৰ কথাৰ প্ৰতি দুই এটা কথা পাতিবলৈ গৈ আছোঁ। বেছি দেৰি নকৰোঁ, বেছি দীঘল ভিডিঅ' নবনাওঁ। আজি একদম সৰু ভিডিঅ', জাষ্ট দুই এটা কথা, নিজৰ মনৰ কথা মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। সেয়াই আমি দেখা পাওঁ যে নিজৰ কোনোবা পেৰেণ্টছে কেতিয়াবা নিজৰ ল'ৰা ছোৱালীক বেলেগৰ ল'ৰা ছোৱালীৰ লগত প্ৰায় তুলনা কৰে। পঢ়া শুনাৰ ক্ষেত্ৰতে, জেনেৰেলি পঢ়া শুনাৰ ক্ষেত্ৰতে তেওঁলোকে তুলনা কৰা দেখা যায়। এই আমুকৰ ল'ৰাটো পঢ়াত ইমান চোকা, সেই পৰীক্ষাত ইমান ভাল ৰিজাল্ট কৰে, পৰীক্ষাত ইমান ভাল মাৰ্কছ আনে, তই কিয় আনিব নোৱাৰ? এই আমুকৰ ল'ৰাজন বোলে বা আমুকৰ ছোৱালীজনী বোলে ইমান ভাল ব্যৱহাৰ পাতি, তই কিয় নোৱাৰ? এনেকুৱা ধৰণৰ কথা আমি প্ৰায়ে আমাৰ সমাজত ঘটি থকা দেখা পাওঁ। আপোনালোকে দেখে, ময়ো দেখোঁ। আৰু মই দেখিছোঁ এনেকুৱা কাৰণেই, সৰুৰ পৰা বা হওক বা এতিয়াও দেখিছোঁ কাৰণেই মই এই দিশটোৰ ওপৰত কিবা এটা কথা কোৱাৰ বাবে আগবাঢ়ি আহিছোঁ ইউটিউবৰ এই প্লেটফৰ্মখনত। হয়, মই দেখিছোঁ এনেকুৱা। আৰু মই প্ৰায় এনেকুৱা কিছুমান মানুহ দেখিছোঁ, কোনোবা নিজৰ আত্মীয় মানুহে হওক বা বেলেগ কোনোবাই হওক, ৰিলেটিভছৰ মানুহেও বহুতক, চাপ'জ এটা ল'ৰা, তাৰ ৰিলেটিভছৰ মানুহেও তাক বহুত কয় যে ঐ পেহী ল'ৰাটোৱে ভাল ৰিজাল্ট কৰে, তইও কিন্তু ভাল ৰিজাল্ট কৰিব লাগিব দেই অহা পৰীক্ষাত। এই পেহী ল'ৰাটোক চাওকচোন, জেঠাইৰ ল'ৰাটোক চাওকচোন, ইমান পঢ়া শুনাত ভাল, ইমান আচাৰ পাতি ভাল, তইনো কিয় বেয়াহে? এনেকুৱা ধৰণৰ কথা। কেতিয়াবা আমি দেখা পাওঁ যে কোনোবা আমাৰ ফ্ৰেণ্ডজৰ মাজতে হওক বা বন্ধু বান্ধৱৰ মাজতে হওক, এটা লগলে আমুক লগৰ ল'ৰাটোক কয়, ঐ সেই ল'ৰাটো ইমান জিম চিম যায়, ইমান শকত, তই কিয় জিম নাযাওঁ? ঐ তই বৰ পেটলা হৈ গৈছ দেই, বৰ পেটুৱা হৈ গৈছ দেই, সেইটোক চাচোন ইমান ধুনীয়া শ্লিম ফিগাৰ, ইমান মজা বডি বনাই থৈছে। কেতিয়াবা কোনোবা এজন লগৰ ছোৱালীয়ে আনজন লগৰ ছোৱালীক কয়, ঐ তোৰ চুলিখিনি বৰ কাৰ্লি দেই, এই আমুকৰ ছোৱালীজনী এই চুলিখিনি চাওঁচোন, একদম ষ্ট্ৰেইট হেয়াৰ, তোৰ কিয় কাৰ্লি? তোৰ মুখত ইমান গুটি গুটি কেলে আছে, তাইৰ মুখখনত গুটি গুটি নাই, ইমান ধুনীয়া। চ' এনেকুৱা ধৰণৰ কথা। কম্পেৰিজন যিকোনো ক্ষেত্ৰতে হয়। কেতিয়াবা আমি দেখোঁ যে এই আমুকৰ ল'ৰাটোৱে ইমান ভাল ভাল চাকৰি কৰে, বা এই আমুকৰ গিৰিয়েকে বহুত ভাল চাকৰি কৰে, আমুকৰ ৱাইফে মোক চাকৰি কৰে, আমুক তামুক, বহুত ধৰণৰ কথা আমি দেখোঁ যে কম্পেৰিজন। আৰু এই কম্পেৰিজনটো মই কৈছোঁ, মই নিজে ফিল কৰোঁ, বহুত বেয়া বস্তু। কাৰোবাক মানসিকভাৱে দুৰ্বল কৰি পেলাই এই কম্পেৰিজনে। চব পৃথিৱীখনত কোনো পাৰফেক্ট নহয়, না আপুনি না মই, কোনো পাৰফেক্ট নহয়। সকলো এটা নিজা নিজা এটা প্ৰতিভা থাকে, নিজা নিজা এটা দিশ থাকে, এটা ষ্ট্ৰং পইণ্ট থাকে। সেই দিশটোক আমি চম্ভালিব, আমি নিজে সেইটো বস্তু আমি জানিব লাগিব।
আৰু তেতিয়াহে বহুত বস্তু আমি অনুধাৱন কৰিব পাৰিম। কাৰোবাক কম্পেয়াৰ কৰিলে কোনো এটা সমস্যাৰ সমাধান হৈ নাযায়। কাৰোবাক কম্পেয়াৰ কৰিলে বহুত মানসিকভাৱে হতাশ কোনোবা হ'ব পাৰে। এটা সৰু উদাহৰণ, এটা ল'ৰা বা এজনী ছোৱালীয়ে পঢ়া শুনাত অকণমান দুৰ্বল, তেওঁৰ মাক দেউতাকে বা ৰিলেটিভছৰ মানুহে যদি সদায় সেই ল'ৰা বা ছোৱালীজনী কৈ থাকে যে আমুকৰ ল'ৰা ছোৱালী ইমান ভালদৰে পঢ়া শুনা কৰে, তইনো কিয় কৰিব নোৱাৰ, সেই ল'ৰা বা ছোৱালীজনীৰ মানসিকভাৱে দুৰ্বল হৈ যায়। হয়তো সেই ল'ৰা বা ছোৱালীজনীয়ে পঢ়া বস্তু হয়তো ভালদৰে বুজিব নোৱাৰে বা বেলেগতকৈ হয়তো কম বুজি পায়। চ' তেওঁলোকক উৎসাহিত কৰিব লাগে, না কি তেওঁলোকক বেলেগৰ লগত কম্পেয়াৰ কৰিব লাগে। হয়, চবৰে বুজন শক্তি একেই নহয়। কোনোবা হয়তো এটা বস্তু পঢ়িলে, কিবা এটা বিষয়বস্তু পঢ়িলে ফটককৈ বুজি পায়, কোনোবাই 10 বাৰ পঢ়িলেহে সেইটো বুজি পাব পাৰে। হয়তো কোনোবাই 10 বাৰ পঢ়িলেও সেইটো বুজি নাপাব পাৰে। পঢ়া শুনাটো লাইফ নহয়। পঢ়া শুনা মানিছোঁ, পঢ়া শুনা ইম্পৰ্টেণ্ট, কিন্তু কোনোবাই পঢ়া শুনাৰ ক্ষেত্ৰখনে ইমান আগবাঢ়িব নোৱাৰে, কিন্তু তেখেতৰ এটা বেলেগ টেলেণ্ট থাকিব পাৰে। সেই টেলেণ্টটো আমি চিনি পাব লাগিব। পেৰেণ্টছে হওক, গাৰ্জেনে হওক, ৰিলেটিভছে হওক বা অন্য শুভাকাংক্ষী হওক, সেই ল'ৰা বা ছোৱালীজনীয়ে কোনটো বস্তুত পাৰদৰ্শী, কোনটো বস্তু পাৰে, সেই বস্তুটোক উৎসাহিত কৰিবলৈ চেষ্টা কৰিব যাতে তেওঁ আৰু আগবাঢ়ি যায়। না কি তেওঁক কম্পেয়াৰ কৰি, পঢ়া শুনাক কম্পেয়াৰ কৰি, ৰিজাল্ট মাৰ্কছৰ মাজত কম্পেয়াৰ কৰি তেওঁৰ প্ৰতিভাক দবাই দিব লাগে। মই ফিল কৰোঁ সেইটো বস্তু। মই ভাবোঁ আপোনালোকৰ মোৰ দৰে আপোনালোকেও এনেকুৱা কথা ফিল কৰে। কাকো কম্পেয়াৰ কৰিব নালাগে, চিৰিয়াছলি। কম্পেৰিজনটো বহুত সঁচাকৈ বেয়া। মই শ্বৰ্ট ভিডিঅ' বনাম বুলি কৈ এতিয়া ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ গ'ল, বেয়া নাপাব তাৰ কাৰণে, কিন্তু কিছুমান কথা ডিছকাছ কৰাটো প্ৰয়োজনীয়। আধাতে এৰি দিবলৈ বেয়া লাগে। সেইটোৱে ক'বলৈ গৈছিলোঁ। জাষ্ট দুই এটা সৰু কথাই আপোনালোকে বুজিব পাৰিছে। মই গোটেইখিনি বেছি ক'ব গ'লে বহুত দীঘল ভিডিঅ' হৈ যাব আৰু আপোনালোকো ব'ৰ হ'ব, মোৰো ভাল নালাগিব। কিন্তু যিহেতু ইউটিউবৰ মজিয়াখন মই পাইছোঁ, ইউটিউবৰ প্লেটফৰ্মখন মই পাইছোঁ নিজৰ মনৰ কথা এটা শ্বেয়াৰ কৰিবলৈ, আৰু মই জানো এনেকুৱা কথা কেৱল মই নহয়, ময়ো মানুহ। আপোনালোকৰ মাজতো কোনোবাই এনেকুৱা ধৰণৰ কথা ভাবে, কাৰণ আমি একেই মানুহ হয়। সেয়েহে মই ইউটিউবৰ মজিয়াখনত এই দুই এটা কথা ৰাখিবলৈ চেষ্টা কৰিছোঁ। আজিলৈ বেছি দীঘল আৰু নকৰোঁ, যথেষ্ট অলৰেডি দীঘল হ'লেই। এইটো ক'ম যে কেতিয়াও কাকো কম্পেয়াৰ নকৰিব। কোনোবা যদি পেৰেণ্টছে ভিডিঅ'টো চাইছোঁ, মই প্লিজ তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ, যদি আপোনালোকে নিজৰ ল'ৰা ছোৱালীক বা নিজৰ কোনোবা আত্মীয় কোনোবা ল'ৰা ছোৱালীক যদি পঢ়া শুনাৰ লগত বা চাকৰি তাকৰিৰ ক্ষেত্ৰত বা হাইট ৱেইট যিকোনো ক্ষেত্ৰত, দেখা শুনাৰ ক্ষেত্ৰত যদি কিবা কম্পেয়াৰ কৰে বেলেগৰ লগত, প্লিজ নকৰিব। বৰঞ্চ তেওঁলোকক উৎসাহিত কৰক, তেওঁলোকক জোচ দিয়ক, তেওঁলোকক ইনস্পায়াৰ কৰক যে ঠিক আছে, কোনোবাই কিবা এটা বিষয়ত দুৰ্বল, কেছ নাই, বেলেগ এটা দিশত ষ্ট্ৰং হ'বই হ'ব। পঢ়া শুনাত যদি উইক, হয়তো তেওঁ গানত ষ্ট্ৰং, হয়তো তেওঁ গান গাব পাৰে, হয়তো তেওঁ ডেন্সত ষ্ট্ৰং, হয়তো তেওঁ নাটকত ষ্ট্ৰং, হয়তো তেওঁ লিখিব পাৰে বা বেলেগ কিবা কামত তেওঁ ষ্ট্ৰং। সেই ষ্ট্ৰং দিশটোক চিনি তেওঁক ইনস্পায়াৰ কৰক, বছ। সেইটোৱে মই বিচাৰোঁ। আৰু ঠিক অকল ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো বুলি নহয়, বেলেগকো, আমাৰ কোনোবা বন্ধু বান্ধৱ হ'ব পাৰে বা আমাৰ কোনোবা দাদা হ'ব পাৰে বা বাইদেউ হ'ব পাৰে, কম্পেয়াৰ নকৰিব। আমুক কৈছে, তই এইটো কৰিব লাগে, না, প্লিজ ডোণ্ট ডু দিছ। মই ৰিকুৱেষ্ট কৰিছোঁ এজ এ ভাইটি হিচাপে, এজ এ দাদা হিচাপে, এজ এ মানুহ হিচাপে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে কাকো কেতিয়াও কাৰো লগত কম্পেয়াৰ নকৰিব। ময়ো কম্পেয়াৰ কৰিব পৰা আঁতৰি থাকোঁ। মই তেনেকৈ কাকো কম্পেয়াৰ মই নকৰোঁ, আৰু সেয়েহে মই আপোনালোকক এইটো কথা ক'ব পাৰিছোঁ। তেতিয়াহ'লে এয়াই আছিলে এটা দীঘল ভিডিঅ'। নাজানো কিমান দূৰ সফল হৈছোঁ ভালদৰে আপোনালোকক ক'বলৈ। যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। যদি কিবা ভুলকৈ কৈছোঁ প্লিজ মোক কমেণ্ট বক্সত ক'ব, গালি নাপাৰিব, ক'ব, নিজৰ ভুলটো মানি ল'ম। আৰু যদি প্লিজ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল দ্য লাষ্ট বেঞ্চক ছাবস্ক্ৰাইব কৰিব, প্লিজ। থেংক ইউ।